হাই গাইজ, আজি আমি আলোচনা কৰিম অসমৰ বুৰঞ্জী তথ্য। প্ৰথম প্ৰশ্নটো হ'ব বুৰঞ্জী শব্দৰ অৰ্থ কি? উত্তৰ হ'ব নজনা কথাৰ ভঁৰাল। আন এটা প্ৰশ্ন হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল? উত্তৰ হ'ব ভগদত্ত। আন এটা প্ৰশ্ন হ'ল কামৰূপৰ ৰাজ্যত বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ হ'ব পুষ্য বৰ্মন। আন এটা প্ৰশ্ন হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? উত্তৰ হ'ব ভাস্কৰ বৰ্মন। আন এটা প্ৰশ্ন হ'ল যোগীল তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ কেই ভাগত বিভক্ত আছিল? উত্তৰ হ'ব 4 ভাগত। আন এটা প্ৰশ্ন হ'ল কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? উত্তৰ হ'ব 594 খ্ৰীষ্টাব্দত। আন এটা প্ৰশ্ন হ'ল নাগশংকৰ দেৱালয় কোনে সজাইছিল? উত্তৰ হ'ব কামৰূপৰ ৰজা নৰশংকৰে। আন এটা প্ৰশ্ন হ'ল শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? উত্তৰ হ'ব শালস্তম্ভ। আন এটা প্ৰশ্ন হ'ল শালস্তম্ভে কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত? উত্তৰ হ'ব 650 খ্ৰীষ্টাব্দত। আন এটা প্ৰশ্ন হ'ল শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? উত্তৰ হ'ব ত্যাগ সিংহ। আন এটা প্ৰশ্ন হ'ল শ্ৰীহৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল? উত্তৰ হ'ব নেপালৰ। আন এটা প্ৰশ্ন হ'ল পাল বংশৰ অন্ত পৰে কিমান চনত? উত্তৰ 12 চনত। আন এটা প্ৰশ্ন হ'ল পাল বংশৰ প্ৰথম ৰজাজন নাম কি আছিল? উত্তৰ হ'ব ব্ৰহ্মপাল। আন এটা প্ৰশ্ন হ'ল পাল বংশৰ আৰম্ভণি হয় কিমান চনত? উত্তৰ হ'ব 990 চনত। আন এটা প্ৰশ্ন হ'ল মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্যৰ আক্ৰমণ কৰিছিল? উত্তৰ হ'ব 1257 চনত। আন এটা প্ৰশ্ন হ'ল অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? উত্তৰ হ'ব চুকাফা। আন এটা প্ৰশ্ন হ'ল চুকাফা ব্ৰহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? উত্তৰ হ'ব মাউলুং। আন এটা প্ৰশ্ন হ'ল মুণ্ডুং চুনখাম মানে কি? উত্তৰ হ'ব সোণৰ বাগিচাৰে ভৰা দেশ। আন এটা প্ৰশ্ন হ'ল জয়ন্তীয়া ৰজা যশ বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? উত্তৰ হ'ব নৰিয়া ৰজা। আন এটা প্ৰশ্ন হ'ল আহোম ৰাজ্যত কোনে প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? উত্তৰ হ'ব 1376 চনৰ পৰা 1380 চনলৈ। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হয়? উত্তৰ হ'ব চুৰাংফা। আন এটা প্ৰশ্ন হ'ল অসমৰ কোনজন ৰজাই চাৰগোৱালৈ অসমৰ ৰাজধানী তুলি নিয়ে? উত্তৰ হ'ব চুৰাংফা। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? উত্তৰ হ'ব চুকাম্ফা। আন এটা প্ৰশ্ন হ'ল দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? উত্তৰ হ'ব চুহুংমুং। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? উত্তৰ হ'ব চুহুংমুং। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাক গড়গয়া ৰজা বুলি কোৱা হয়? উত্তৰ হ'ব চুক্লেংমুং। আন এটা প্ৰশ্ন হ'ল অসমৰ মৰিয়াসকল কি ব্যৱসায়ৰ লগত জড়িত? উত্তৰ হ'ব কাঁহৰ বাচন। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে
নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰে? উত্তৰ হ'ব চুহুংমুং। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাক খুৰা ৰজা বুলি কোৱা হয়? উত্তৰ হ'ব চুকাম্ফা। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? উত্তৰ হ'ব চুচেনফা। আন এটা প্ৰশ্ন হ'ল উৰিষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰে? উত্তৰ হ'ল কালাপাহাৰে। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাৰ দিনত মীৰ জুমাইলে অসম আক্ৰমণ কৰে? উত্তৰ হ'ব চুটিনফা। আন এটা প্ৰশ্ন হ'ল পাটকাই পৰ্বত অতিক্ৰম কৰি কোন জনজাতিৰ লোক অসমত প্ৰৱেশ কৰে? উত্তৰ হ'ব আহোম জনজাতিৰ লোক। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হয়? উত্তৰ হ'ব ৰামধৱ সিংহ। আন এটা প্ৰশ্ন হ'ল লালুকখোলা বৰফুকনক কোনে হত্যা কৰে? উত্তৰ হ'ব ভূটাই ডেকাই। আন এটা প্ৰশ্ন হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম নাম কি আছিল? উত্তৰ হ'ব চুখ্ৰামফা। আন এটা প্ৰশ্ন হ'ল অসম বুৰঞ্জীত কোনজন ৰজাক ভগা ৰজা বুলি জনা যায়? উত্তৰ হ'ব চুৰামফা। আন এটা প্ৰশ্ন হ'ল অসম ৰজা চুৰামলাৰ হিন্দু নাম কি? উত্তৰ হ'ব জয়দেৱ সিংহ। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাই বৰবৰুৱা পদৰ সৃষ্টি কৰে? উত্তৰ হ'ব চুচেনফা। আন এটা প্ৰশ্ন হ'ল প্ৰথম আহোম বৰবৰুৱা কোন আছিল? উত্তৰ হ'ব মোমাই তামুলী বৰবৰুৱা। আন এটা প্ৰশ্ন হ'ল অসম বুৰঞ্জীত বৰফুকন পদৰ সৃষ্টি কোনে কৰে? উত্তৰ হ'ব চুচেনফা। আন এটা প্ৰশ্ন হ'ল অসমৰ কোনজন ৰজাক পূজাৰ ৰজা বুলি কোৱা হয়? উত্তৰ হ'ব চুটিনফা। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈৱজ্ঞসকলে কৈছিল? উত্তৰ হ'ব শিৱসিংহ। আন এটা প্ৰশ্ন হ'ল বৰ ৰজা ফুলেশ্বৰী কোনজন আহোম ৰজাৰ পৰি আছিল? উত্তৰ হ'ব শিৱসিংহ। আন এটা প্ৰশ্ন হ'ল প্ৰথম আহোম বৰ ৰজা কোন আছিল? উত্তৰ হ'ব ফুলেশ্বৰী। আন এটা প্ৰশ্ন হ'ল অসমৰ ইতিহাস কোনজনী আহোম ৰাণীক দ্বিতীয় বৰ ৰজা উপাধি দিয়া হয়? উত্তৰ হ'ব সৰ্বেশ্বৰীক। আন এটা প্ৰশ্ন হ'ল বিদ্যানৱ কোনে ৰচনা কৰে? উত্তৰ হ'ব সুকুমাৰ বৰকাইত। আন এটা প্ৰশ্ন হ'ল কোনজন আহোম ৰজাৰ দিনত লতা কটা ৰণ হয়? উত্তৰ হ'ব ৰাজেশ্বৰ সিংহ। বংটো জ্ঞানত ছাবস্ক্ৰাইব কৰিব, নটিফিকেশ্যন পাবলৈ বেল আইকনখন বজাই দিব।